কেক কেইটামান ডিসপোজেবল কাপত কেক কেইটামান বনাই দেখুৱাম। এই কেকটো ৰেডি কৰিবলৈ মই লৈছোঁ এইটো কাপেৰে 1.5 কাপ ময়দা, 1 কাপ চেনি গুড়ি, 1 কাপ ৰিফাইন অইল, 3টা কণী, বেকিং সোডা লৈছোঁ মই আধা চামুচ আৰু বেকিং পাউডাৰ লৈছোঁ 1 চামুচ। কণী আৰু চেনিখিনি মিক্সিং বাউল এটাত ভালদৰে মিক্স কৰি ল'ম। কণী আৰু চেনিখিনি গুড়ি চেনিখিনি একেলগে মিক্সিত মিহলি কৰি ল'লোঁ, ফেটি ল'লোঁ। এতিয়া বাউল এটা লৈ পেলাই এইখিনি ইয়াতে ঢালি দিম। চালনী এখন লৈ লৈছোঁ আৰু এতিয়া ময়দাখিনি ইয়াতে এবাৰ ভালদৰে চালি লওঁ। লগতে দিম বেকিং পাউডাৰ আৰু বেকিং সোডা। এইখিনি ভালদৰে চালি ইয়াতে দি দিম। এতিয়া এইখিনি লাহে লাহে মিক্স কৰি ল'ম। লগতে দিম অইলখিনি। এতিয়া আমাৰ বেটাৰটো ৰেডি হৈ গ'ল। কনসিষ্টেন্সিটো চাওকচোন, ইয়াৰ ৰিবন এডালৰ দৰে হৈছে। ইমানখিনিলৈকে ৰাখিব লাগে। কেকৰ বেটাৰটো ৰেডি হৈ গ'ল আৰু এতিয়া 10 মিনিটৰ কাৰণে প্লেট এখনেৰে ঢাকি থৈ দিম। এতিয়া গোটেই কাপকেইটাতে অইল অকণমান গ্ৰীজ কৰি ল'ম। এইখিনি সময়তে কেৰাহীখন 5 মিনিটৰ কাৰণে প্ৰি হিট কৰি ল'ম। এতিয়া বেটাৰটো লাহে লাহে ইয়াতে ঢালি দিম। কেকৰ বেটাৰটো ইয়াতে মই পুৰা ভৰ্তি কৰি দিয়া নাই, কাৰণ জুইত বহাই দিলে এইখিনি আকৌ ফুলি যাব। কেকৰ বেটাৰখিনি গোটেইকেইটাতে দিয়া হৈ গ'ল। এতিয়া প্ৰত্যেকটো এনেকৈ থুকুচি দিম, যাতে ইয়াৰ বাবলছবিলাক ওলাই যায়। এতিয়া কাপকেইটা ইয়াতে কেৰাহীখনত বহাই দিম। মিডিয়াম ফ্লেমত 10 মিনিটৰ কাৰণে ৰাখি দিম, লগতে ঢাকনিখন দি দিম। এয়া চাওক, কেকটো লাহে লাহে ফুলি আহিছে। মই অকণমান ওচৰৰ পৰা দেখুৱাইছোঁ। কেকটো ধুনীয়াকৈ ফুলি আহিছে, এয়া চাওক। 10 মিনিট পিছত গেছটো অফ কৰি দিলোঁ। এতিয়া টুথপিক এডালৰ সহায়ত কেকটো হৈছে নে নাই মই এতিয়া চেক কৰি চাম। এয়া কেকটো আমাৰ ধুনীয়াকৈ হৈ গৈছে। কেকটো এতিয়া ঠাণ্ডা হ'বৰ কাৰণে নমাই ল'ম। কেকৰ বেটাৰ অকণমান ৰখি গৈছিল আৰু সেই ৰখি যোৱা বেটাৰখিনিৰে মই আৰু এটা কেক বনাই ল'লোঁ।